নমস্কাৰ বন্ধুসকল, মই আজি লৈ আহিছোঁ আপোনালোকে বিশেষ নিউজৰ বিষয়ে। আৰু আজিৰ পৰা মোৰ ইউটিউব চেনেলত অকল নিউজ অকল ৰাতিপুৱা মৰ্ণিং বাতৰি আপোনালোকে পাব। আৰু সকলোৱে চাব। আৰু ভিডিঅ'টো যদি চাই পেলাই যদি সকলোৱে যদি সদায় চায়, তেনেহ'লে মোৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো আজি আৰম্ভ কৰাৰ আগতে মই আজি কথাটো কৈছোঁ, আজিৰ পৰা মই সকলো ধৰণৰ নিউজৰ কথা মই এইটো ইউটিউব চেনেলত ক'ম। আৰু যেনে অসমত যিবোৰ ঘটনা চলি আছে সেইবোৰ কেতিয়া মই প্ৰথমতে কৈ লৈছোঁ, তাৰপিছতে মই এতিয়া নিউজৰ বিষয়ে ৰাতিপুৱা 1 মিনিটৰ প্ৰচেষ্টা খবৰ। তেজপুৰ বায়ুসেনা অনুশীলন। ভাৰতীয় বায়ুসেনাই তেজপুৰৰ বিমান ঘাটিত চলায় অনুশীলন। আৰু 2 অক্টোবৰ ভাৰতত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ৱাৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ঋতিক ৰোশন আৰু টাইগাৰ শ্ৰফে। আৰু পূজাৰ পূৰ্বে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা মুকলি সিদ্ধান্ত। 27 ছেপ্টেম্বৰত মুকলি কৰি দিয়া হ'ব চৰকাৰী ছেপ্টেম্বৰ মাহৰ দৰমহা। ইফালে পেঞ্চন কৰা হ'ব মুকলি। শুকুৰবাৰে ইডি কাৰ্যালয়ত হাজিৰ হ'ব এনচিপি নেতা শৰদ পাৱাৰ। তেওঁ কয় যে ধন কেলেংকাৰী সন্দৰ্ভত সোধ-পোছৰ বাবে মোক মতা হৈছে, গতিকে শুকুৰবাৰে মই যাম ইডি কাৰ্যালয়লৈ। ত্ৰিপুৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 6জন অভিযুক্তক। 24 ছেপ্টেম্বৰৰ এগৰাকী মহিলাক বলাৎকাৰৰ কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা আটাইকেইজন। আৰু 6 নম্বৰটো আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সাক্ষাৎ কৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইছান ৰোহানক। নিউয়ৰ্কত সাক্ষাৎ কৰে তেওঁ। আৰু 7 নম্বৰটো হৈছে শ্ৰীনগৰত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে জম্মু কাশ্মীৰত উপস্থিত অজিত ডোভাল। মুম্বাইস্থিত PMC বেংকৰ গ্ৰাহকে লাভ কৰিলে কিছু সকাহ। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া বেংকৰ গ্ৰাহকক আগন্তুক 6 মাহলৈ একাউণ্টৰ পৰা 10,000 টকা পৰ্যন্ত ওলোৱাৰ অনুমতি প্ৰদান। বৃহস্পতিবাৰে ভূমিকম্পই কঁপালে নেপাল। সন্ধিয়া প্ৰায় 6:34 বজাত নেপালত অনুভূত হয় 4.3 প্ৰাবল্যৰ ভূমিকম্প। 10 নম্বৰ পঞ্জাৱ আৰক্ষীয়ে বৃহস্পতিবাৰে উদ্ধাৰ কৰে এটা হেণ্ড গ্ৰেনেড। ৰাজ্যখনৰ শান্তিনগৰত উদ্ধাৰ হয় হেণ্ড গ্ৰেনেডটো। আৰু উত্তৰাখণ্ডৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান কালত বিভাগটোৱে উদ্ধাৰ কৰে 353 কাৰ্টন অবৈধ সুৰা। আমি সকলোৱে জৰুৰীকালীন সেৱাৰ নতুন এটাই কৰিছোঁ 112 নং হেল্পলাইন ফোন কৰিলে দিল্লীবাসীয়ে লাভ কৰিব জৰুৰীকালীন সেৱা। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। জম্মু কাশ্মীৰৰ উধমপুৰৰ চৰকাৰী বিদ্যালয়ত নাই শিক্ষক। নৱম আৰু দশম ছাত্ৰ-ছাত্ৰীসকলে আনবোৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুওৱা হৈছে গণিত। উত্তৰাখণ্ডৰ উত্তৰকাশীত গংগোত্ৰী ঘাইপথ বৃহস্পতিবাৰে যান-বাহন চলাচল অব্যাহত। ভূমিস্খলনৰ ফলত ঘাইপথটো শুদ্ধ হৈ পৰে যান-বাহন চলাচল। আমি দেশৰ যুৱ প্ৰজন্ম, গতিকে দেশৰ বাবে কাম কৰা বিচাৰোঁ। এই মন্তব্য বিজেপি বৃহস্পতিবাৰে যোগদান কৰা অলিম্পিয়ান যোগেশ্বৰ দত্তৰ। মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত অনেক ধৰি বিভিন্ন ঠাইত সৃষ্টি হয় বানৰ। কৰ্ণাটকৰ উচ্ছল হ্ৰদত জঁপিয়াই এজন যুৱকৰ আত্মহননৰ চেষ্টা। উদ্ধাৰকাৰী দলে উক্ত স্থানত ব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। পঞ্জাৱৰ অমৃতসৰত আৰক্ষীৰ অভিযান কালত উদ্ধাৰ হয় 1 কেজি হেৰ'ইন আৰু বহু আপত্তিজনক নথি-পত্ৰ। আৰু 19 নম্বৰটো হৈছে ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ সিঙে বৃহস্পতিবাৰে যোগদান কৰে বিজেপিত। হাৰিয়ানা বিজেপিৰ সভাপতি সুভাষ বাৰেলাৰ উপস্থিতিত দলটোত যোগ দিয়ে সন্দীপ সিঙে। 20 নম্বৰটো তেলেংগানা ভয়ংকৰ পথ দুৰ্ঘটনা। বিশাখাপট্টনমৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা পথ দুৰ্ঘটনাত পতিত এজন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 15 জনতকৈ লোক। জ্যেষ্ঠ IPS বিষয়া SMH মিৰ্জাক গ্ৰেপ্তাৰ কৰে CBIয়ে। নাৰাদা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ICPS বিষয়াগৰাকীক। ভূপাল মেট্ৰ'ক দিয়া হ'ল নতুন নাম। ৰাজা ভোজ আৰু ভোজ মেট্ৰ' নামেৰে নামকৰণ কৰা হ'ল ভূপাল মেট্ৰ'ক।
বৃহস্পতিবাৰে এই ঘোষণা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে। বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ সিদ্ধান্ত আনুমানিক হয় ভূমিকম্প। জম্মু কাশ্মীৰতো হয় দিনৰ প্ৰায় 12:31 বজাত অনুভূত হয় 4.8 প্ৰাবল্যৰ ভূমিকম্প। পশ্চিমবংগৰ পৰৱৰ্তী মুখ্য সচিবে ৰূপে নিযুক্তি দিয়া হয় ৰাজীৱ সিনহাক। বৃহস্পতিবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু একেবাৰে শেষৰ প্ৰশ্নটো হৈছে, পুনৰতে এই নলাত বাগৰি পৰে এটি কণমানি শিশু, স্থানীয় ৰাইজৰ তৎপৰতা উদ্ধাৰ হয় এই শিশুটি। আৰু আজিৰ এই 25টা নিউজ আপোনালোকে শুনিছে। আৰু ইয়াৰ কিছুমান অসমৰো আছে, কিছুমান অসমৰ বাহিৰৰো আছে। আৰু মই যিমান পাৰোঁ অসমৰ নিউজখিনি আনিবলৈ যত্ন কৰিম। আৰু ভিডিঅ' চাই যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।